পালো বিশ্বনাথ ঘাট। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে 25 ডিচেম্বৰ আৰু আজি এটি খুব পবিত্ৰ দিন। আজি হৈছে বৰদিন আৰু সকলোলৈকে বৰদিনৰ বহুত বেছি শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভাল হওক আৰু এতিয়াতো নতুন বছৰো আহিব লৈছে, মানে মাজত 5টা দিন, তাৰপিছত নতুন বছৰটোত সকলো নতুন সপোন নতুন ইচ্ছা সকলোবোৰ পূৰণ হওক, মোৰো আৰু আপোনালোকৰ। এতিয়া যাম অকণমান ফুৰিবলৈ আৰু ভাবিছোঁ ভিডিঅ'টো থ্ৰেডি আপোনালোককো লৈ যাওঁ। চুৱেটাৰটো বেলেগ হ'ল, মানে সেইটো খুলি দিলোঁ, বেলেগ এটা পিন্ধি লৈছোঁ এতিয়া। তেতিয়াহ'লে যাওঁ বোলো ফুৰিবলৈ, বেছি দূৰ বাট নহয় আৰু সকলোৱে চিনিয়ে পাই চাগে। যাম বিশ্বনাথ ঘাটলৈ। বিশ্বনাথ চাৰিআলি বাহঁতৰ ঘৰত আছোঁ যিহেতু বিশ্বনাথ ঘাটটো যাবই লাগিব, নহ'লে আধৰুৱা হৈ থাকিব। তেনেহ'লে বোলো বিশ্বনাথ ঘাটলৈ যাওঁ। এয়া এইফালে ওলালোঁ, একেবাৰে আজৰি হৈহে কেমেৰাটো উলিয়াইছোঁ, তাকো গাড়ীত বহি লৈ। ক'ৰবালৈ যাম বুলি ক'লে যে আমাৰ মানে কাম শেষেই নহয়, এটাৰ পিছত এটা। এইফালে ইয়াৰ লগত গৈছে বা আৰু বাৰ ল'ৰাটো মানে ধুনু, আৰু ভিনদৈ ড্ৰাইভ কৰি আছে। এইফালে আমাৰ বিয়াৰ কাৰ্ডখন, আমি আচলতে বিয়াৰ কাৰ্ড দিবহে ইয়ালৈ আহিছিলোঁ, কিন্তু তাৰপিছত ভাবিলোঁ অকণমান ফুৰি আহোঁ, তেতিয়া মনটো মুকলি হ'ব। আৰু গৈ গৈ আমি পালোঁ বিশ্বনাথ ঘাট। এতিয়া অকণমান চাই লওক ইয়াৰ পৰিৱেশটো, ধুনীয়াই লাগে বাৰু। মই যোৱা 3-4 বছৰমান আগতে আহিছিলোঁ, এতিয়া অকণমান বেলেগ হৈছে। আহি পালোঁ বিশ্বনাথ ঘাট, দেখুৱাই থাকিম এতিয়া আপোনালোকক। ৰিজনেল আঞ্চলিক এয়া বিশ্বনাথ ঘাট আহি পালোঁ। মানে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আৰু মানে বাও কৈছিল যে যাম বুলি, সেইকাৰণে সময় মিলাই আজৰি কৰি 1টা বজাত হ'লেও আমি আহিছোঁ বিশ্বনাথ ঘাটলৈ। কোৱা বিশ্বনাথ ঘাট, তুমিতো নাহো বুলি কৈছিলা, মোৰ কাৰণেহে আহিলা। নাহো কৈছিলোঁ মই এবাৰ হওঁতে, মানে ইমান ভাল পোৱা নাছিলে কাৰণে নাহো কৈছিলোঁ। এবাৰ ভাল লাগিছে আহি। পঢ়া হাইটা দি দিয়া তাৰ পৰা কৈ দিয়া হাই দস্ত কৈ দিয়া। তোৰ ধান্দা বেলেগ হৈ আছে। তোমালোকৰ চাগে অলপমান বেছি ভাল লাগিছে ন? তোমাৰ আৰু তোমাৰ ভাল লাগিছিলে, ভালটো গাড়ী আধা পাওঁতে ভাল লাগে। সেইফালে যাম নদীত, সেইফালে এজন গৈছে কিন্তু মই যাব পৰা নাই। কি ফটো উঠা দিয়া বহা। এয়া হৈছে বিশ্বনাথ ঘাট। মই অলপ ইফালে চাবলৈ আহিছোঁ এতিয়া। আগতেও আহিছোঁ বাৰু, মই আগতে আহি পেলাই নাও দি মানে সিপাৰ হৈছিলোঁ, সেইটো পাৰে গৈছিলোঁ। এতিয়া অলপ ভয় লাগে নাৱেদি পাৰ হ'বলৈ, মোৰ সেইকাৰণে মানে সাহস কৰা নাই আৰু। ইয়াৰ পৰিৱেশবিলাক মানে বহুত ধুনীয়া, আৰু ইয়াত মানে এটা সময়ত বহুত অসমীয়া গানবিলাকৰ ভিচিডিবিলাকৰ মানে গানবিলাক হেৰি হৈছিলে, শ্বুটিং হৈছিলে, মানে ভাল লাগে আৰু সেইবিলাক কথা ভাবিলে। আজিকালিতো নাই দিয়কচোন সেইবিলাক শ্বুটিং। সেইফালে মাছমৰীয়াও আছে, ইয়াত মাছ ধৰি আছে তেওঁলোকে। আৰু মোৰ পৰা পেটে মানে হুলস্থুল লগাইছে, ভোক লাগিছে, একো খাই হোৱা নাই। ইফালে দেখাই দিওঁ এয়া। আৰু আপোনালোকে কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন। মোৰ চাগে এইবাৰৰটো মিলাই মোৰ চাগে 4বাৰ নহয় 3বাৰমান হ'ব চাগে বিশ্বনাথ ঘাট। ধুনীয়াকৈ ইয়াতে শিল আছে, তাত বহি লৈছোঁ, বহি লৈ পেলাই অলপ ফিল লৈ আছোঁ। মানে ভাল লাগে ন, কিবা এটা ইমান ধুনীয়া এটা জেগাত আহিছোঁ, ইয়াত যদি শিল আছে তাত নবহি পেলাই মই যদি ভৰিকেইখন পানী তেনেকৈ নকৰোঁ, ল'ৰা মানে আধৰুৱা লাগি থাকিব। সেইকাৰণে এখেতকো মাতিছোঁ, এয়া আহিছে। তোমাৰ কেনেকৈ লাগিছে কোৱা?
মোৰ ভালে লাগিছে মোৰতো ইউটিউবত এটা দীঘল ব্লগ বনাবলৈ মন আছে আমাৰ ভাল পোৱা ষ্টৰিটো ক'বৰ কাৰণে এই জেগাখিনি ইমান ধুনীয়া বেকগ্ৰাউণ্ডখিনি ইমান ধুনীয়া এতিয়া আমাৰ হৈ গ'ল ইয়াতে ফটো উঠিলোঁ অলপ ৰিলছ বনালোঁ আৰু কিবা কিবি ফটো উঠিলোঁ বাহঁতক উঠালোঁ মই উঠিলোঁ চবেই উঠিলোঁ আৰু কিবা কিবি ভিডিঅ' কৰিলোঁ ৰিলছৰ কাৰণে আৰু এতিয়া ইয়াৰ পৰা যাম আৰু আমি হ'ল আৰু ক'ৰবাত আহিলে ফটো উঠা ভিডিঅ' কৰা এইখিনিয়েতো কাম মোৰ এতিয়া যাম আৰু ইয়াৰ পৰা তাৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ বাহঁতে মানে দোকানখনত সোমাইছে কিবা কিনে হেনো মানে সিহঁতৰ দোকানৰ বস্তু কিবা কিনে বোলে মই এটা গাড়ীতে বহি আছোঁ আৰু বাইদেউহঁতৰ ঘৰত সোমালোঁ বিয়াত মাতিলোঁ নিজে মাতি ফুৰিবলগীয়া হৈছে বিয়াত মাতিব গৈ মই পালোঁ চকলেট দাদাক লগ পাই দাদাই দিলে এইটো চকলেট কিনি আৰু লগতে মানে হেৰি দিছিলে এইটো মিঠা পান হয় মই অলপ খুলিলোঁ সেইটো মিঠা পান আৰু এইটো চকলেট গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব কালি মানে তাৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল ভাগৰত শুই গ'লোঁ আৰু আজি ঘৰলৈ যামগৈ ইয়াৰ পৰা গতিকে ভিডিঅ'টো শেষ কৰোঁ অলপ হুলস্থুল শুনিব পাৰে মানে মই বাহিৰতে বহি আছোঁ যে ইফালে গাড়ী অহা যোৱা কৰি আছে ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই